নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি পাকঘৰত কি কৰোঁ আপোনালোককো দেখাই যাওঁ। নৱেম্বৰ মাহৰ প্ৰথমটো অনুষ্ঠান, সেই অনুষ্ঠানৰে কিছুমান ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যদি আমাৰ পাকঘৰৰ অনুষ্ঠানবোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। তেতিয়া আপোনালোকে সদায় আমাৰ অনুষ্ঠানৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে এই চেনেলৰ যোগেদি চাব পাৰিব। এনেদৰে আমাৰ অনুষ্ঠানবোৰ চলি গৈ থাকে। বহুত ব্যস্ততাৰ মাজতো অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ বাবে। যদি আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকোঁ তেনেহ'লে আৰু আমি আগলৈ আগুৱাই যাব পাৰিম, তাৰে কামনা কৰিব, আশীৰ্বাদ কৰিব আমি আৰু যাতে আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকে যদি আপোনালোকৰ বিয়া সবাহ আদি যিকোনো অনুষ্ঠানত আমাৰ পাকঘৰ পৰিয়ালটি পাব বিচাৰে তেনেহ'লে তলত ডেছক্ৰিপশ্যনত মই ফোন নম্বৰ দি দিছোঁ, যোগাযোগ কৰিব পাৰিব। আতাল পথাৰত আমি যিটো অনুষ্ঠান কৰিবলৈ গৈছিলোঁ সেই অনুষ্ঠানত বহুত সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি আছিল। তাৰে কেইটামান ভিডিঅ' ভণ্টি এজনীয়ে আনি মোক দিলে আৰু তাকে আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। যদি আপোনালোকে সেই দিহানাম শুনি ভাল লাগে তেনেহ'লে কমেণ্ট এটা কৰি জনাব। আৰু লগতে মই সেই ভণ্টিজনীক বহুত ধন্যবাদ জনাইছোঁ মোক ইমান সুন্দৰকৈ ভিডিঅ'টো কৰি দিয়াৰ বাবে। আহক এইবাৰ আমি দিহানাম উপভোগ কৰোঁ। অনুষ্ঠান শেষ কৰি আমি এনেকৈ অলপমান জিৰাই ল'লোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। বাকী আকৌ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ'লৈ আহি